থাকিমে মই তোমাক নাপালে মোৰ বিনা পাৰমিশনত তই কোনফালে যাবলৈ ওলালি? খনাজানৰ জুনমণিহঁতৰ ঘৰৰ পৰা আহোঁ, সোনকালে আহিম। কিয়? তাই মাতি পঠিয়াইছে। কিবা বোলে ডাঙৰ কথা আছে। দেখিবি জুনমণিৰ ককায়েক মন এটা সৰু সুৰা গলধনীয়া মহ কেনেবাকৈ হিলিক পিলিক কৰা দেখিব লাগিলে একেবাৰে কুঁহিয়াৰ চেপানি চেপিম বাপেকে। হ'ব দে, মই আহোঁ এতিয়া। দেহাটো ইমান কষ্ট কিয় দিও বিমলা? চাহকাপ খাই ল। ভাতৰ নিখনিখিনি কাঢ়িলি নে নাই? কাঢ়িলো। বেঙেনা কেইটা? পুৰিলো, তেল সানিবলৈহে বাকী আছে। পাৰিলে বেঙেনা পোৰাত পিঁয়াজ অকণো কাটি দিবি। মই সেই খৰিডাল ফালি লৈহে ভাতৰ পাতত বহিম। হ'ব। এটেনশ্যন! মোৰ সেই মেখেলাৰ পাতলটো চিলালি নে নাই? সময় পোৱা নাই নহয়। দিনৰ দিনটো কি ঘোঁৰা ঘাঁহ কাটি থাক? মুখত তামোলখন সোমোৱাবলৈ পালে তাক আৰু একোৱেই নালাগে। ৰানু, তই ইমান দেৰি কৰিলি যে? এতিয়া মইহে দেৰি কৰাজনী হলো। ইমান সময় আমি গৈ পাব লাগিছিল। তাই চাগে আমাৰ কাৰণে ৰৈ আছে। একো দেৰি হোৱা নাই, ব'ল। ব'ল। ঘৰলৈ সোনকালে উভতিব লাগিব। মায়ে কৈ পঠিয়াইছে। ময়ো সোনকালে পাব লাগিব। মন্দা, নাৰিকলৰ থোকটো আমাৰ মূৰত পৰা হলে কি কৰিলিহেঁতেন? ঐ, ওপৰৰ পৰা জাপ মাৰি দিলোহেঁতেন। নাৰিকল পৰিব আমাৰ মূৰত, তই জাপ মাৰিবি কিয়? এফালে নাৰিকলৰ হেঁচা তহঁতৰ মৃত্যু, আনফালে গছৰ পৰা পৰি মোৰ মৃত্যু। দেখিলি জুৰি, মন্দাৰ তাৰমানে আমাৰ প্ৰতি সঁচাকৈয়ে মৰম আছে। ঐ, নাৰিকল খাওঁ যদি বল, ফাটা ফাটি নাৰিকল। অকল নাৰিকল খোৱালেই হ'বনে? আমিতো তহঁতৰ ঘৰলৈকে আহিছো। সঁচানে? সঁচা আকৌ। জুনমণি ঘৰত আছেনে নাই? তই ঘৰত নাথাকি কলৈ যাব? জুৰি, মন্দা খুদচোন। কি? আমাক নাৰিকল খুৱাবৰ বাবে যদি তেওঁ নাৰিকল গছৰ পৰা জঁপিয়াই দিব পাৰে, ভাত খাওঁ বুলি ক'লে মাছৰ কাৰণে নৈত জঁপিয়াব পাৰিবনে নাই? ঐ, তই কাটিং মাৰি মাৰি বৰ ফাটা ফাটি কথাবোৰ কোৱা দেই। বেয়া পালি নেকি? ধেমালিহে কৰিছো আকৌ দেই। মৰি
থাকিমে মই তোমাক নাপালে হয়নে বিমলা এই জীয়েৰলৈ ভাত থম নে নথম এইটোৱে কি কয় শুনা মই খৰি কোনডাল ফালিম তোক সুধিছিলো নেকি নহয় বিমলা কিবা গণ্ডগোল হলে তই জানো মোক সন্ধিয়া গালি নেপাৰিবি গালি অকল তোকেই নে জীয়েৰকো পাৰিব লাগিব আহক আজি তাই লোকৰ ঘৰে ঘৰে গা ঘেলাই ফুৰি থকাৰ ধুন আজি মই উলিয়াই আছো ৰ জোন আমি যাওঁ দে বহুত দেৰি হ'ল তহঁতক তেনেকৈ যাবলৈ দিম নে ভাত খাইছা আকৌ নেখাও দে ভাত কিয় ককায়েৰে গা ঘেলাই আছো বুলি ভাবে যদি ঠিক আছে তেন্তে বেলেগ এদিন আহিবি হ'ব দে আহো যাওঁ কি হ'ল আলহী দেখোন যাবলৈ ওলালে নেখাই বোলে ভাত তই এবাৰ কচোন ঐ কিয় নেখাওঁ ভাত ফাটা ফাটি ৰঙালাও কম বস্তুটো আনিছেনে দৰিকণা মাছ হলেও বেলেগ কথা আছে হয় নেকি আনি দিম ফাটা ফাটি মাছ আজুনমণি এফালে আহ ৰ ঐ ৰাণু দেখিলি নে নাই কি মন্দাই তোক দেখিলে একেবাৰে ৰবই নোৱাৰা হয় কথা কৈছে চোৱা তোৰ নিজৰে চাগে যাওঁ যাওঁ লাগি আছে বিদ্যা শপত মই একেবাৰে সঁচা কথাই কৈছো ভালে হ'ব দে মন্দানো কি দলিয়াই পেলাবলগীয়া ল'ৰা জুনমণি তই কি কৰি আছ সিহঁতক ভাত খাবলৈ নাৰাখ খালেহে ৰাখিম নেখাওঁ বুলি কৈছে তই কথাটো বুজি পোৱা নাই এনেকুৱা ফাটা ফাটি ৰঙালাও সিহঁতে লাইফত খাই নাপাব নেপালে নেপাওঁ কিমাননো চুৰ কৰি থাকিবি সিহঁতৰ পেটেহে কষ্ট পাব ঐ নাখাই নবৈ থাকিলে সিহঁতৰ আলু খোৱা পেটকেইটা কষ্ট পাই নাথাকিব ঐ তোৰ বান্ধৱী হিচাপে দায়িত্ব একো নাই ঐ মোৰ মনটো বেয়া লাগি থাকিব আই তোৰ আকৌ মন বেয়া লাগিবলগীয়া কি হ'ল নহয় মানে মোৰ আকৌ মন বেয়া লাগিবলৈ কি হ'ল সিহঁতৰ পেটেহে কষ্ট পাব থ মন্দাই চাগে ভিতৰত ৰঙালাও বাকলি গুচালি যাওঁ বুলি নকওঁ কিয় জোনমণি আমি আহিছো দেই সিহঁত যাবলৈ ওলালে এই ৰঙালাওটো কাটিলি বুলি কৈ নিদিয়কে কিয় কি মস্কিল এই সিহঁতেতো ৰঙালাওটো খাবলৈ নাপাহে মৰিছে ঠিক কথা সৰ্বনাশ কি সৰ্বনাশ মন্দাই তহঁত দুজনীক ভাত নোখোৱাকৈ যাবলৈ নিদিয়ে আমাৰ ভোক নাই বুলি নকওঁ কিয় বুজালেও নুবুজে কি অকৰা জানো কি কৰিবি এতিয়া উপায়তো নাই খায়ে যাওঁ দে বল আহ কি কৰ নমাই দে না নমাই দেচোন মৰম কৰিছো তই মোৰ একমাত্ৰ ভনী হয়নে নহয় গাটো কেনেকুৱা গুনাইছে জি মৰমৰে জোনমণি মোৰে সৰু ভনী দূৰণিৰে দৰা আহি বহাগতে নি বহি মৰমৰে জোনমণি মোৰে সৰু ভনী দূৰণিৰে দৰা আহি বহাগতে নি বহি গাঁৱৰে ডেকা লৰাই সাজিব ৰভাবেৰা আমাৰ জোনৰ বিয়াত গেটত লিখিম শুভ বিবাহ আমাৰ জোনৰ বিয়াত গেটত লিখিম শুভ বিবাহ মৰমৰে জোনমণি মোৰে সৰু ভনী লৰালিৰে
বহাগৰ কপিব সাক্ষী কৰি নতুনক আদৰি হবি তই লখিমী বোৱাৰী হবি তই লখিমী বোৱাৰী জনম ললো নাৰী হৈ যাব তুজে লাগিবই অচিনাকি ঘৰত গৈ উৰণি লম কেনেকৈ জনম ললো নাৰী হৈ যাব তুজে লাগিবই অচিনাকি ঘৰত গৈ উৰণি লম কেনেকৈ মনতে দুখ লাগিলে তোলে মনত পৰিব মা দেউতাৰ কথা ভাবি চকুলো বাগৰিব মা দেউতাৰ কথা ভাবি চকুলো বাগৰিব মৰমৰে জোনমণি মোৰে সৰু ভনী দূৰণিৰে দৰা আহি বহাগতে নি বহি মৰমৰে জোনমণি আমাৰ সৰু ভনী দূৰণিৰে দৰা আহি বহাগতে নি বহি হাতে মেলি হালধি নঘঁহিবি মালতী চুলি মেলি নলবি তেলে মইনা দেহি দেহি ঐ আকৌ মইনা হৰি হৰি ঐ কলে বাৰীতি কাটি কাটি যাওঁ কলবাৰীতে কাটি কাটি যাওঁ পা এৰা ৰতনৰ মাক মই এতিয়া চুলিত মিঠাতেল খানো নে নাৰিকল তেল খানো খা বাপেকে এনেই মোৰ মূৰটো এইকেইদিন খেলি মেলি লাগি আছে বোলো সানিবলৈ যদি তেল পোৱা নাই কেৰাচিন তেলকে সানি নাযায় কেলে কথা কৈছে শুনা নেপায় কিন্তু দেই ৰতনৰ মাক এফালে ওলালে এনেকুৱা কথা ক'ব নেপায় ইমান হাঁহিবলৈ কিডাল হ'ল জীৱনত বিয়া পতা মানুহ দেখাই নাই নেকি গেঞ্জিত দৈ গাখীৰ জানো কি হ'ল সেন্দুৰৰ টেমাটো গেঞ্জিৰ ওপৰতে পৰিল নেকি লাহি লাহি খোজ তোমাৰ কঁকাল হালে জালে অ হাঁহি হাঁহি উঠ তোমাৰ প্ৰেম বৰষিছে লাহি লাহি খোজ তোমাৰ কঁকাল হালে জালে অ হাঁহি হাঁহি উঠ তোমাৰ প্ৰেম বৰষিছে দিগদাৰ কৰি নাথাকিবি বুলি কৈছো নহয় হাততে ঘাপ মাৰি দিম নন্দকাইটি মইহে এবাৰ ঘূৰি চোৱাচোন সোণালী বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে পাতি লোৱা ভণ্টিবোৰে নব বিচাৰে ঐ নতুন বছৰৰ প্ৰথম মাহতে ৰাহি জোৰা চাবলে দেউতা বল মোৰ লগতে পদুমণি গাঁৱলে দেউতা বল মোৰ লগতে পদুমণি গাঁৱলে ৰতনৰ মাক ৰতনৰ মাক মোৰ ওলাই অহা চকু পানীখিনি তোমাৰ চাদৰেৰে মচিম নে মোৰ পাঞ্জাবী চোলাটোৰে মচিম এইটো দৰৱ আপুনি খাই শেষেই হ'ল এপালিহে আছে খুৰী খালে 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 এখেতে মাইকী মানুহৰ কেঁচুৱা হোৱা ঔষধটোহে খাই শেষ কৰি পেলালে হেৰি পানী পানী খুৰী বিয়াৰ পিছত ফটিকদা বুলি মাতে নেকি মানুহে শুনিলে কি বুলি ভাবিব মুখত দেখোন সেইটোহে আহে মই কিন্তু তোমাক তুমি বুলিয়ে মাতি থাকিম খং উঠিলেহে তই হৈ যাব পাৰে ৰান্ধালি এই বেলি বিহুতে মোৰে সতে নাচিবলৈ আহিবানে নাই নাচিবনে আহিবানে নাই
আমি ভাত নাখাওঁ বুলি কোৱা হলে কিমান বেয়া কথা হ'লহেঁতেন এবাৰ ভাবি চাচোন। এইখন ঘৰত আমি হালেই কেৱল মাত্ৰ মানুহ, বৰ দুৰ্ভগীয়া আমি। সেইকাৰণে ঘৰলৈ আলহী দুলহী আহিলে তাৰো বৰ ভাল লাগে, মোৰো ভাল লাগে। আচল কথা সেইটো নহয়, কথা অলপ বেলেগেই। বেলেগ? কি বেলেগ? জুৰি, তোৰ কিন্তু বেছি হৈছে দেই। ৰাণু মোৰ নবৌ হৈ আহিলে কিনো বেয়া কথাটো হ'ব ন? ৰাণু ৰচোন, বুকুখন কিবা ধপধপ কৰিছে অ। কৰিবতো, সিফালে মন্দাই চাগে তোক মাছেৰে ভাত খুৱাবলৈ উঠপ থপ লগালেই। দুপৰীয়া ভাত খাই উঠি মুহুৰ্তি কৰাৰ পিছত তিনিটাকৈ ভীমকল খাই শেষ কৰিলোঁ, তথাপিও মোৰ ছোৱালী দেখা দেখি নাই। কথাটো কি বাৰু শুনিছে নাই? কি হ'ল বিমলা, আৰু এটা ভীমকল দিম নেকি? নাখাওঁ, আমাৰ চাইকেল উলিয়া। কিয়? ছোৱালী কিহৰ? ছোৱালী দেখা নাই জীয়েৰে ক'ত গা খেলাই ফুৰিছেগৈ? এয়া মই কি দেখিছো, বতাতচোন পাণ মছলা। জানো তহঁতি ভাত খাই থাকোতে মন্দাইনো ক'ৰ পৰা আনিলেগৈ? মছলাখিনিৰ কিন্তু সোৱাদেই বেলেগ দেই। মন্দা, তই এনে মছলা খাই কিন্তু বৰ ভাল লাগিল। তই সিহঁতক আকৌ এদিন ভাত খোৱাকৈ আহিবলৈ কোৱা আকৌ। শুনিলি কি কৈছে? হ'ব হ'ব, আহিম। পিছে আমি আহি থাকিলেই নহয় নহয়, আমাৰ ফালেও যাব লাগে। আজি মোৰ লাকে কপাল ফুলাই দিলে দেই। দেখিলি, যাক বিচাৰি আহিছিলো তাক খৈয়া ৰাস্তাৰ ওপৰতে পালো। অ নবৌ, নবৌ, অ ব্ৰেক মাৰক, ব্ৰেক মাৰক। অ কোনে মাতিও বিমলা? বনমালীয়ে। দেখিলা? চাইকেলৰ পৰা জঁপিয়াই দিওঁ নেকি? পেলাই মাৰিব খুজিছ নেকি? মই হেণ্ডেল কেনেকৈ পোনা? এইখনৰ ব্ৰেক নাই নহয়। নবৌ, কিয় মাতিছিলি? এই জৰুৰী কথা আছে, চাইকেলখনত আকৌ ব্ৰেক নাই নহয়। ভাগ্য ভাল, ঘৈণীয়েৰক যে নেপেলালি। সদায় খালি 2 মহীয়া বস্তা কঢ়িয়াই কঢ়িয়াই লৈ ফুৰিব লাগে। কিয়? বৰ সন্দেহবাদী মন। তাৰ মানে মোক আন মাইকী মানুহৰ লগত সন্দেহ কৰে। আজিকালি ঘৰৰ পৰা অকলে ওলাবই নোৱাৰা হলো নহয়। আমাৰ আকৌ তেনেকুৱা স্বভাৱ নাই দেই বনমালী। চাইকেলখন চলাব নাজানো কাৰণেহে নবৌৰাই উঠাই লৈ ফুৰে। এইবাৰ চলাবলৈ শিকাই দিম বুলি কৈছে। তই কিয় খালি সেইটো কথা ক, মই ছোৱালীজনীক খবৰ কৰিবলৈ যাওঁ। আপোনাৰ ছোৱালী? মই আকৌ তাই খবৰ কৰিবলৈহে আহিছিলো। তাই খবৰ? কি কব নবৌ, মোৰ সেই খুলখালী ল'ৰা জিতেনে ভাওনা ঘৰতে তাইক দেখি পচন্দ কৰি পেলালে নহয়। এতিয়া অহা বহাগত তাইক লাগেই। ছোৱালী ইমান সহজতে পাবনে? নহয় নবৌ, সি বোলে সপোনতে তাইক কামাখ্যা মন্দিৰত নি বিয়াও পাতিলেগৈ। বহুতো আগবাঢ়িলে নহয়। ল'ৰাটোৱে কি কৰে? চাকৰিও কৰে, ব্যৱসায়ো কৰে, খেতিও কৰে। আকৌ সেই পঞ্চায়তৰ সভাপতিৰ লগতো বুজাবুজি আছে নহয়। কিমান কব অ নবৌ, তাৰ আকৌ সেই ভটভটি এখনো আছে। এৰা, তাইৰ কাৰণে মোক এনেকুৱা সৰ্বগুণী ল'ৰা এটাই লাগে। এই ল'ৰাটোক লৈ আমাৰ ঘৰলৈ এবাৰ আহিবিচোন। হ'ব, মই তেতিয়াহ'লে এতিয়া নোসোমাওঁ আৰু গৈ থাকো। গলেও মানুহ নাইকিয়া ঘৰতনো কিটো কৰিবিগে? যা তই এতিয়া যা, গৈ যা। হ'ব। ময়ো এইফালে গুচি যাওঁ নেকি ছোৱালীজনীক বিচাৰি। যাওক, মই গৈ থাকো তেতিয়াহ'লে। যাওক। কি হ'ল, চাইকেলত উঠা? নালাগে, নুঠো, খোজকাঢ়িয়ে যাম মই। হে হৰি, তোমাৰ আকৌ কি হ'ল? আন্টিউতাৰ লগত কথা পাতিবলৈ পালে চব পাহৰিয়ে যায়। আজি ৰাতিপুৱা তুমি শপত কোৱা নাছিলা লোকৰ টিউটাৰ লগত কথা নাপাতো বুলি? ভগৱান, সেইজনী আমাৰ গাঁও সম্বন্ধীয় নবৌ। আৰ্জেণ্ট কথা আছিল কাৰণেহে। আৰ্জেণ্ট কথা আছিলে? লাজো নালাগে, ইফালে গিৰিয়েকটো ওচৰতে আছে। ক'ত মৰা খুলখালী জিতেনৰ কাৰণে ছোৱালী চাবলে তুমিয়ে জানো অৰ্ডাৰ দিয়া নাছিলা? সেইজনটো ছোৱালী নহয়, ছোৱালী মাক আকৌ। কি খাটাং নে? খাটাংটো মোৰ মূৰত ধৰি শপত খাই খোৱাছে। ৰাস্তাত শপত খাবলৈ লাজ লাগে পাই, ঘৰত খাম ব'লা। ঐ তিতা কৈ তিয়নি যৌৱনৰ সোঁৱৰ
ঐ গোহালি শুৱনি ঐ লাহৰি শুৱনি চকুৰ চেলাউৰি এ জামুকি বোলো আদা ঐ ৰেলি চাইকেল পুৰণা শুনিছানে প্ৰেমদা ঐ যদিও মই দেখাত বুঢ়া মনটো চেঙেলীয়া ৰেলি চাইকেল পুৰণা শুনিছানে প্ৰেমদা যদিও মই দেখাত বুঢ়া মনটো চেঙেলীয়া ভাল পাই মই বিয়া পাতিছিলো তোৰে মৰম পাবলৈ ইমান দিন আৰু এনেকৈ থাকিম মৰহা যৌৱনলৈ ভাল পাই মই বিয়া পাতিছিলো তোৰে মৰম পাবলৈ ইমান দিন আৰু এনেকৈ থাকিম মৰহা যৌৱনলৈ বাপেকে দুজনী বিয়া কৰাম বাপেকে দুজনী বিয়া কৰাম বাপেকে ডাঙৰজনীয়ে ৰান্ধিব ভাত ঐ লাহে লাহে কৰি বাপেকে সৰুজনী আহিব বাপেকে সৰুজনী আহিব বাপেকে সময় নুচাই লগাব মা হৰি নাম লবলৈ তোৰ সময় নাই ইঘৰে সিঘৰে কথা মেল মাৰোতে দিনৰে বেলা যায় ঘৰত বহি হৰি নাম লবলৈ তোৰ সময় নাই ইঘৰে সিঘৰে কথা মেল মাৰোতে দিনৰে বেলা যায় তোৰ সময় নাই 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 জোনমণি ঐ জোনমণি ঐ তামোলৰ বটাটো ক'ত থলি আৰে মই ভাত খাই তামোল এখন খাব পৰা এইটোতো আলহীক খুৱাবলৈ অনা ৰঙালাওটো আলহীক নোখোৱালে নেকি ময়োতো নাখালো আৰে এটা ফাটাফাটি আইটেম কমাই পেলালে জোনমণি কি হ'ল কিয় চিঞৰি আছ ঐ এই ৰঙালাওটো আলহীক নোখোৱালি যে অ আই আৰুনো কিমান খুৱাও মাছৰ ভাজি পেটু ভাজি বেঙেনা খনা দালি এইবোৰ দেখোন আছিলে আৰু সিহঁতিটো খাই ভালে পাইছে ভালে পাইছে ন ঠিক আছে দে ৰাণুৱে বাৰু মোক চিপচ বুলি নাভাবিতো ধেই এই ফাটাফাটি ৰঙালাওটো সিহঁতকে খুৱাম বুলি ভাবিছিলো সেইখন নোখোৱাকৈ গুচি গ'ল জোনমণি ঐ শুনচোন আকৌনো কি হ'ল ঐ তই কথাবিলাক পাহৰি গলি নেকি কি কথা নহয় মানে ৰাণুৱে যাব সিহঁতৰ ঘৰলৈ মাতি থৈ গৈছিল অ আই সেই বুলিতো আজিয়ে যাবিনে সিহঁতেনো ইয়াৰ পৰা যোৱা কিমান সময় হৈছে নাযাওঁ কথাটোহে সুধিছো কিন্তু মাতিছে যেতিয়া এনেতো যাবই লাগিব কি ক যাবি আকৌ তাইও ভাল পাব যাওঁতে কিবা কিবি এটা লৈ যাবও পাৰিবি ঐ কি দিম
মোৰ দাদা হৈ যাবি যেতিয়া বাৰীৰ তামোল পাণ আম কঁঠাল যি পাৰ। তেতিয়াহ'লে কাম এটাকে কৰোঁ। কি কাম? এই ৰঙালাওটো 4 চিটা কৰি 2 চিটা লৈ যাম। 1 চিটা ৰাণুহঁতৰ ঘৰত দিম আৰু 1 চিটা জুৰিহঁতৰ ঘৰত দিম। মোৰ কিন্তু চিন্তাই লাগিছে জানো, হাজাৰ হ'লেও তাই ছোৱালী মানুহ দেচোন। তাই মই আগবঢ়াই থৈ আহিব পাৰিলোহেঁতেন নহয়। এতিয়া তাই গৈ ঘৰ পালেগৈ নাইবা। আজি কিন্তু বৰ ভাল লাগিল ন? সঁচাকৈ বৰ ভাল লাগিল। মন্দাটো যে আৰু জুৰি যা দেই। যা যাব পাৰিবি নহয়? কিয় নোৱাৰিম? মন্দাক খবৰ এটা দিওঁ নেকি তোক আগবঢ়াই থৈ আহক? যিকোনো সময়তে ধেমালি কৰি নাথাকিবি দেই। ৰখা কি হ'ল? জীয়েৰা আহি ঘৰ সোমালেহি। খোল নঙলা খোল। তাইক মাতচোন। মৰিব খুজিছ নেকি? তোক চাইকেলত তুলি অনা বুলি গম পালে মোক সুদাই এৰিব। সেইকাৰণে তোক মই সদায় কওঁ চাইকেলখন শিকাই দিবলৈ। হেই পুৰা শালিকাই মাত ল'বলৈ আহিছে। খোল বল 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 বল। মন্দা মন্দা তই এইটো সময়ত বাৰীত সোমাইনো কি কৰি আছ? কলেজতে পাৰো ৰ ৰাণুহঁতৰ ঘৰলৈ যাম নহয়। কাইলে পাৰিলেওতো হয়। চাওঁ গুচি আহ। মৰিয়েই থাকিম মই তোমাক নাপালে, নিদিলেও নালাগে মোক মৰম তোমাৰে। ধনী ধনী বিচাৰিবা ধনী যে দৰা, ধনীয়ে নিদিয়ে সুখ জানাৰে দেহা।
জানানে দেহা ধনী ধনী বিচাৰিবা ধনী জাতৰা ধনী আনি দিয়ে মোক জানানে দেহা গৰীবী বতাহ ও বতাহ ও বতাহ বলিছে অ' মা আজি মই তোৰ লগত শুম এতিয়াৰ পৰা তই লগৰ ছোৱালী ঘৰে ঘৰে চাহ ভাতৰ জুতি লৈ ফুৰাটো বন্ধ কৰ তই কিয় তেনেকৈ কৈছ কিমান দিনৰ মূৰত জোনমণিহঁতৰ ঘৰলৈ গৈছো মাক বাপেক নোহোৱা ছোৱালী আমি যোৱাৰ কাৰণে কিমান ভাল পাইছে জানো মা তোৰ কাৰণে আমি ল'ৰা এটা চাইছো ক'ৰ ল'ৰা পিছত জানিবি কি নাম নেজানো তহঁতে মোৰ কাৰণে ল'ৰা এটা চাইছ আৰু সেই ল'ৰাটোৰ হাতত মোক চিৰ জীৱনৰ বাবে গতাই দিব খুজিছ অথচ নামটোকে নাজানো সেইটো কেনেকুৱা কথা নামটোৱে নোখোৱাই নহয় ল'ৰাটোৱে বহুত কিবা কিবি কৰে সেইটোহে ডাঙৰ কথা চা মা প্ৰথম কথাটো হ'ল ল'ৰাটো মোৰ ভাল লাগিব তহঁতে নজনা নুশুনাকৈ বিয়াখন ঠিক কৰি থবি আৰু মই গৈ সেইজনৰ ধনৰ বাকচত সোমাই থাকিমগৈ সেইটো হ'লে হ'ব নোৱাৰিব দেই এইবোৰৰ কথা কোৱাতকৈ গৰু ছাগলীক কথা কৈ ভাল শুই থাক ভণ্টি ভণ্টি এই ইমান সোনকালে টোপনি ধৰিলে নে উচ্চ কিনো দিগদাৰীখন লগাই থাক কেইটা পাইছে নেচাওনো কিয় উচ্চল আৰ্জেণ্ট কথা কি হ'ল ঐ আমাৰ নতুন মোনাটো ক'ত থলি কিয় লাগে ৰাণুহঁতৰ ঘৰলৈ নিয়া বস্তুবোৰ কিহত ভৰাই নিবি সেই মোনাটোতো ৰাতিপুৱা ল'লেও হয় নহয় ৰাতি টোপনি ক্ষতি কৰিব লাগে নেকি যা শুই থাক টোপনি ধৰিলেই শুবি তোৰ সঁচাই টোপনি অহা নাই নে নাই অহাটো মই তোৰ মূৰটো মালিচ কৰি দিওঁ তোৰ লাহে লাহে টোপনি আহি যাব দে তেন্তে এতিয়া তই চকুকেইটা মুদি কাইলৈ ৰাণু কি কবিগৈ মনে মনে ভাবি থাক তই হুকুম দিছ যেতিয়া ভাবিবতো লাগিবই মইনা উজনি নামনি ঘূৰিলো মইনা মনে মিলা এজনীও নাপালো মইনা উজনি নাম
বুলি খালো হাবা তুৰি বয় ভটিয়াই যায় পৰি গলো তোমাৰে প্ৰেম অ মইনা 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 লাজে লাজে মোলৈ চোৱা কিয়নো কেৰাহী গৈ অ মইনা 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 প্ৰেমত প্ৰথমবাৰ মই পৰিছো মইনা প্ৰেমৰ অংক যে মই বুজিছো মইনা প্ৰেমত প্ৰথমবাৰ মই পৰিছো মইনা প্ৰেমৰ অংক যে মই বুজিছো ও একে একে দুই দুই একে তিনি উত্তৰহে বিচাৰো দিবা জানো দিবা জানো তুমি সঁহাৰি অ মইনা 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 যদি দিয়া তুমি সঁহাৰি কৰিম ঘৰৰ বোৱাৰী অ মইনা 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 गाड़ी चार चक्का साइकिल के रे दू चक्का कहाँ जाबे रे है गोरी खुटा तारा बांस गाड़ी चार चक्का साइकिल के रे दू चक्का कहाँ जाबे रे है गोरी खुटा तारा पुना 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 हेरो पुना कुहाना पुना 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 पेडल मार मार सीधा के मार साइकेल पर पड़ी के दामानु मरा खुनिस मार पेडल मार मार कुहाते এই হাল জানো মাক বাবাক জেনে পাইছো প্ৰথমে দুজনকে খেৱা থাকে কৰিলো কলি যাবলৈ বস্তুটো আছে নে নাই মাৰ পেডল মাৰ কি কৈছ বিমলা অ খুৰী অ ওই ফাটা ফাটি কোন কাক বিচাৰিছা বিমলা এ ককালৰ হাড় কেইডাল ভাঙিল গন্তি নকৰ কিয় খুৰা
ও কিমান দুখ পালে ডাক্তৰ ওচৰলৈ নিব লাগিব নালাগে উপায় নালাগে এইবোৰ বিজ্ঞ ঠাণ্ডা ফাটাফাটি বিষ হৈ গৈ বেছি দুখ পোৱা নাই চাইকেলখনৰ একো হোৱা নাইতো খুৰী আপোনালোকৰ ৰাণু ক'ত কিয় লাগে তাই মানে মোনাটো ধৰক মোনা মানে আপোনালোকলৈ কিবা কিবি আনিছিলো আমালৈ কিয় মা তই চিনি পোৱা নাই সেয়া জোনমণি ককাইক মন্দা নহয় ধেত তেৰি ভালনে তোৰ ফাটাফাটি মোনাত কি আনিলি ভাবা পাচলি লগতে ৰঙালাও চিধাও আছে ধৰ 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 চাইকেলখন ধৰ চাওঁ এখন মোক দিয়া ব'লা 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 ভিতৰলৈ ব'লা ঐ ভিতৰ সোমাই পেলাই মোলৈ নাপাহৰিবি মিঠাতেল অকমান গৰম কৰি লৈ আহিবি কঁকালত মালিচ কৰি দিবলে ৰ বাপেকে এইখন থাকিলেহে চলাচল কৰি থাকিব পাবি মছলা চাইকেলৰ পৰা খুলিলে নেকি শুনকচোন নহয় প্ৰেছাৰ কুকাৰ আমাৰ প্ৰেছাৰ কুকাৰো আছে নহয় এইবোৰ তই কিয় আনিব লাগে মন্দা মানুহটো আহিছ সেয়াই বহুত দেখোন এই ফাটাফাটি ৰঙালাওটো তই আমাৰ ঘৰত খাব নাপালি মোৰ মনটো কেনেকুৱা লাগি আছে মইহে জানো বুজিছো দে জোনমণিয়ে মোক কৈছে নহয় কি কৈছে তোৰ কথা আকৌ তাইতো কি বুলি কৈছে লেতেৰা বুলি কৈছে নেকি কাম কৰি থাকো সেইকাৰণেহে লেতেৰা হৈ যাম মনটো কিন্তু লেতেৰা নহয় দেই ফাটাফাটি মইতো তোক লেতেৰা বুলি কোৱা নাই তোৰ মনটো কেনেকুৱা মই নাজানো বুলি কিয় ভাবি লৈছ আৰু মোৰ কথাটো কি জানো ভাতৰ লগত সৰহকৈ জলকীয়া খাওঁ সেইটো জানো নেকি হে বাংটো কৰবাৰ তই মোৰ কথা কি বুলি ভাব তাই নেজানি সেই কথাটো তোক বুজাই দিব পৰা হ'লে দেখোন ৰঙালাও চিটা ননকা হ'লহেঁতেন এই ৰাখ ষ্টেণ্ড কৰ জিতেন এইটোৱে ৰাণুহঁতৰ ঘৰ মইনো গৈ কি কৰিব লাগিব ভিনি তই একো কৰিব নালাগে মই যি কওঁ তই তাকে কৰি যাবি ঐ ৰাণু মনক লুচি ভাজি খাবলৈ মাতি নিদিয় কিয় বল মায়ে মাতিছে বল কৈদেউ বনমালী এখন থৈ জিতেন এয়াই হৈছে ৰাণুৰ বাপেক মানে তোৰ ভাবি শহুৰেৰ গণেশ কৈদেউ সেৱা এটা কৰ পাই আশীৰ্বাদ দিব নোৱাৰো নহয় কঁকালৰ বিষ হ'ব কৈদেউ কোনো কথা নাই লাহে লাহে খাই থাক কিবা লাগিলে কবি বা ইমানবোৰ খাদ্য খালে পেটৰ ফাটাফাটি অৱস্থা হৈ যাব দেখোন একো নহয় কিহৰ ডেকা ল'ৰা হৈছ ঐ বিমলা ওলাই নাহক কিয় বনমালীহঁত আহিছে তই খাই থাকচোন কোনোবা আহিছে বাহিৰত যাওক মানে আচল কথাটো কি জানো মোৰ বাহিৰৰ মানুহটোৰ গাতে হাঁহি ফূৰ্তিবোৰ দেখিছ ভিতৰৰ মানুহটো ভিতৰি তেনেই মৰি আহিছো তেনেকৈ মৰি আহিবলৈনো হ'ল কি নমৰিম নে ভনীজনী বিয়া কৰিবলৈ গ্ৰাহক আহি আছে এটাকটো ছোৱালী বহাগত লাগেই সেইটো কি ডাঙৰ কথা ছোৱালী থাকিলে দৰা আহিবই কিন্তু ভনীজনী কুলিয়াই দিয়াৰ পাছত সেই অকলশৰীয়া ঘৰটোত মই কেনেকৈ থাকিম সেইটো মনত পৰিলে মনটো কলা পৰি যায় ঐ যিটো বাটেদি জোনমণি ওলাই যাব সেইটো বাটেদি এজনী চপাই ললেই হ'ল ইমান সহজে সেই ফাটাফাটি কামটো কৰিব পাৰি নেকি কিয় নোৱাৰি তই কৰিব জনা নাই হেই কি কৰ মুখত মুচিছো ইমান দিনটো জোনমণি চাদৰ মুখত মুচি আছে নব ঐ এয়া তোৰ ভাবি শাহু সেৱা এটা কৰ নব অকমান বহি দিয়কচোন কৃপাৰ সাগৰ দৈৱ কি নন্দন কৰিও মনৰ কাম ভকতৰ সংগ সদানো গুচক মুখে তোৱা গুণ নাম ৰাম মুখে তোৱা একেবাৰে সহজ হৈছে দেই সহজ হৈছে উপায় বঢ়িয়া আৰুনো তোক কি দিম এইখনকে দিলো আৰু কি কৰিছ তহঁতে খাওঁতে ইমান দেৰি লাগে নে মোনাটো দে
খালে বলে এতিয়া গৈ থাকগৈ মা তই এইবোৰ কি কথা কৈছ ঠিকে কৈছে দে ময়ো বহুত সময় বহিলো নহয় ইফালে মই নগ'লে গৰু এডালতে থাকিব মোৰ মোনাটো দে ৰাণু বাহিৰতো মানুহ আছে মাত এষাৰ লগাবি এতিয়া মই গৈ থাকো দে এমিলি হে হেয়াকে কাই থাকিম না আন কাৰ্যসূচী থাকিব ধৰচোন আচল কাম মানে ল'ৰাই ছোৱালী চোৱা ছোৱালীয়ে ল'ৰা চোৱা পৰ্বটো আছেই দেখোন সেইবোৰ হৈ থাকিব তাৰ লগে লগে আনুমানিক বিয়াৰ তাৰিখ এটা খাটাং কৰি থোৱা ভাল ঠিক কৈছে কয়দেউ ল'ৰায়ে ছোৱালীয়ে ভিতৰত কি কথা পাতে পাতক আপুনিয়ে ময়ে ইয়াতে বহি সেই আঙুঠি পিন্ধোৱা তাৰিখ এটা খাটাং কৰি লওঁ নে কি কয় তহঁতৰ ঘৰলৈ আলহী অহা কথাটো তোমাক আগতে ক'ব পাৰিলেহেঁতেন বিশ্বাস কৰ মন্দা মই সেইবোৰ একো নাজানো কেঁচৰ মুখখন নমিলিলে কোনোবাই জোৰকৈ গাখীৰ খুৱাই দিব পাৰে তই শুনচোন আলহীটোৰ কাৰণে ৰৈ আছে কি কৰি আছ এখন ল আই ৰাণু মায় তুমি পৰিলা যে তোমাক ভাল পালে মই হ'বনে কি ভুল যদি মৰম দিয়া আকৌ আহি মোজাই মৰমৰ দুলেৰে বান্ধি বাটে দিয়া
মইনাৰ পাখি গজিল হাই দিগন্তলৈ উৰি যায় মিঠা মিঠা কথা কৈ মোক অতদিনে আছিলা ফুচুলাই মিঠা মিঠা কথা কৈ মোক অতদিনে আছিলা ফুচুলাই আলহীয়ে চাহ খোৱাৰ আগে আগে পকা অমিতা কেইডোখৰ খাই লওকচোন অমিতা খোৱাটো হ'ব বাৰু হেৰি নহয় আচল কামটো হোৱাই নাই দেখোন কি কাম ল'ৰাই উচ পিছাই আছে কথা পাতিবলৈ সুবিধা এটা দিয়ক বাপু আহা আমাৰ ছোৱালী আকৌ বৰ লাজকুৰীয়া দেই নবৌ তেতিয়াহ'লে এই যোৰা একেবাৰে পাভ যোৰা হ'ব আমাৰ ল'ৰায়ো লাজতে তলমূৰ কৰিয়ে থাকে পাই আহা আহা যা 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 কোৱাই দেও গাখীৰৰ বইনা কৰিব পাৰে আৰু মন্দা কি হ'ল তোৰ মন মাৰি থাকিব নালাগে দুখ তোৰ গাতহে ইমান উৎপাত কৰি মৰিবলৈ তোক কিহে পাইছিল নহয় জুলমণি তই বিয়া হৈ যোৱাৰ পাছত মই অকলশৰীয়া হৈ পৰা চিন্তাটো মোক আচলতে খুলি খুলি খাইছে আৰু তোৰ বান্ধৱী হিচাপে তই মই কিমান আভাৰ মাৰিব নালাগিছিলে তোক মই ইমান অকলশৰীয়া হ'বলৈ নিদিওঁ মন্দা মানুহটো ভাগি নপৰিবি আহ কিবা এটা খাই লহি তই যা মই গৈ আছো বুজিছে নবৌ এইখন কিন্তু কম বিয়া নহ'ব মোৰ শহুৰৰ ঘৰৰ অন্তিমখন বিয়া ৰচোন আগতে মোৰ কঁকালৰ বিষটো ভাল কৰি লওঁ আমিও পৰিমৰা বিধৰ নহয় কি হ'ল তহঁতৰ কথা পতা হ'লেই নে কথা মই চকী টেবুলৰ লগত পাতিলেহে হ'ব ছোৱালী কলৈ গ'ল নাই নাই এইটো আকৌ কেনেকুৱা কথা বলচোন বলকচোন কইদেউ বলক বলচোন বলচোন আকৌ কি কৰিবলৈ আহিছ মোক জ্বলি পৰি মৰিবলৈ এৰি দি তোৰ হেঁপাহ পলোৱা নাই বুকুত সেইখন কলিজালৈ মতা মানুহ দেখুৱাবলৈ আহ মোক চাবলৈ ল'ৰা এটা আহিল সেইকাৰণে আমাৰ ঘৰৰ পৰা চোৰৰ দৰে পলাই গুচি আহিলি আৰু কি কৰিব লাগে তোক চাবলৈ অহা ল'ৰাটো ভৰি ধূপ ধূনা নবৈ যদি পূজা কৰি থাকিব লাগিছিল নেকি তই মোৰ চকু আগৰ পৰা আঁতৰি গ'লে ভাল পাওঁ ঐ শুনচোন এই মই কি কৰিবলৈ কৈছো তই ভালদৰে শুনা নাই নেকি তই আৰে তোৰ বুকুত কলিজা বোলা বস্তুটো আছেনে নাই এতিয়া কি মোৰ কলিজাটো আজৰি আনিব খুজিছ কথা ক'বলৈ আহিছে হে বাংটো কৰবাৰ মোলৈ যদি তোৰ ইমান হাবিয়া দিনৰ পোহৰত নহলে ৰাতিৰ এন্ধাৰতো মোক পলুৱাই আনিব পাৰ ৰানু ঐ তই সঁচাই কৈছ নে পাৰ যদি যাবি মোৰ কোঠাটোৰ দুৱাৰখন খুলি থম সাহস আছে যদি কান্ধত তুলি আনিয়ে বোৱাৰী কৰিবিহি ঐ এই ফাটাফাটি কথাটো তই মোক আগতে মনত পেলাই নিদিলি কিয়
দুখ নকৰিবি বিমলা মাক চাইহে জীয়েক তয়ো গাভৰু কালত মাৰ দেউতাৰৰ কম অবাধ্য আছিল নে তাই কৰবাত খালে ডুঙে পৰি মৰিছে যদি মৰক যদি কিবা কাৰণে তাই আহি মোৰ ঘৰ সোমাইহি তেন্তে ময়ো ভোলা চিপাহীৰ জীয়েক বুলি কৈ দিলো তোক বান ৰজাই উশাহ কৰাৰ দৰে দশা মই তাই কৰো দে নকৰো চাই থাক ল ঐ কামটো কিন্তু হ'ব লাগিব আজি ৰাতি হৈ যাব তই চিন্তা কৰিব নালাগে বল হে ভগৱান মাহত সোনকালে খুলি হয় নহলে মই এতিয়া দৰ্জাখন খুলি থওঁ কেনেকৈ কি হ'ল মা চাওঁ সিফালে যা গাভৰু ছোৱালী অকলে এনেকৈ শুবলৈ এৰি দিব নোৱাৰি নহয় আজি পাৰ মই তোৰ লগত শুম ভালকে ধৰ ভালকে ধৰ ভালকে ধৰ বল 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 বৰ গধুৰ ভাগৰ লাগি গৈছে ভালকে ধৰ ৰখা 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 এটা ৰখা কি এই ছোৱালীজনী দাঙি অনাটো ধেমালি কথা নেকি মনহঁতৰ ঘৰলৈ বেছি দূৰ নাই এইখিনিৰ পৰা তাই খোজকাঢ়িয়ে যাব পাৰিব ঐ চিঞৰ বাখৰ লগাই যদি আচল কথাটো বুজাই দিলেই হ'ল ঐ ৰাণু ৰাণু ঐ গৃহ ঘৰ পালেহি নহয় উঠ 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 বল 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 ঐ উঠ আকৌ কি হ'ল ৰং লাগি দিছো তোক উঠ আকৌ কুকুৰৰ জাত হত মই তহঁতক ৰক্ষা দিম বুলি ভাবিছো নেকি মই তহঁতক সুদাই নেৰিছো ৰ মোৰ কি হব গুণদা মোৰ কি হব তাই বৰ লক্ষী তিৰোতা আছিল এইটো বয়সত তাইৰ পৰগতি লৰিব বুলি মই ভবাই নাছিলো ঠাণ্ডা কৰি ৰাখকচোন মোৰ মান সন্মান ধ্বংস কৰি আন এটালে পলাই যাব নালাগিছিল তাই বৰ লক্ষী তিৰোতা আছিল বিমলা যদি এই বয়সত আন এটালে যাব পাৰে তেন্তে আপুনিও এজনী আনিব পাৰিব তেতিয়াহ'লে মোৰ ছোৱালীজনীৰ কি হ'ব ছোৱালী এজনী পলুৱাই নিওঁতে খেলি মেলি কৰে সিফালে আকৌ সংসাৰ পাতিব লাগে মা ঘূৰি অহাৰ পিছত মোৰ যে কি অৱস্থা হ'ব ৰ'ব বহি লওকচোন বহি লওক আপোনাৰ ভাগ্যই ভাল অধৰ্মীহঁতে যে শিবিত নুফুটালে বুকুখন এতিয়াও ধপধপাই আছে হেৰ কেনেবাকৈ কিবা এটা হোৱা এতিয়া আৰু চিন্তা নাই নবৌ মই আছো নহয় মই গৈ আপোনাক ঘৰত থৈ আহিমগৈ লাল চাহ এবাটি খাই লওক আৰাম লাগি যাব হেৰা প্ৰেম শুনিছানে হেৰা নবৌক চাহ এবাটি দিয়া
মই গৈ একেবাৰে ঘৰত থৈ আহোঁগৈ এনেকুৱা লম্পট মানুহ মই জীৱনত কেতিয়াও দেখা নাই দেই কি হ'ল মাইকী মানুহৰ লগত ফুৰিবলৈ পালে একোৱেই নালাগে হেৰা তেখেত আমাৰ মিতিৰ মানুহ হ'লেও বিশ্বাস কৰিব নোৱাৰি আপুনি ঘৰত থাকক মই মানুহজনীক থৈ আহিমগৈ এই মানুহজনীৰ পৰা মোৰ আৰু শান্তি নহ'ল দেই এইটো কাম কৰিবলৈ তহঁতক মই পঠিয়াইছিলো হা এতিয়া মোৰ সন্মানখন ঘূৰাই দিব পাৰিবি হিচাপ উল্টা পুল্টা হৈ গ'ল আমিতো মেপ চাই কাম কৰিছিলো এটা ভুলৰ কাৰণে গোটেই জীৱনটো মোৰ খেলি মেলি হৈ গ'ল এতিয়া কোনটো নাকেৰে গাঁওখনৰ মুখখন উলিয়াম নহ'লে আকৌ এবাৰ এডভান্স দিয়া টকাকেইটা ঘূৰাই দিবি নহ'লে জিভক কাটি পেলাম বাপেকে মন্দা এনেকুৱা পগলাৰ দৰে ঘূৰি ফুৰিবলৈ তোৰ হ'ল কি আৰু ৰাতিপুৱাৰ পৰা একো এটা মুখতো দিয়া নাই ধুমুহা মূৰত ধুমুহা গাজনি বৰষুণ হৈছে কেইটামানক কাটি জেলত সোমাবলৈ পালেহে শান্তি পাওঁ ভাত নাখাওঁ পুৰুষ হৈ পুৰুষৰ কাম কৰ এনেকৈ চোৰৰ দৰে কামবোৰ কৰিবলৈ তোক কিহে পাইছে ঐ ভিতৰলৈ যাওঁতে সাৱধানে যাবি তোক পাবলৈ মানুহ এজন বহি আছে কোন এইটো ৰাণু তই তোক আৰু কষ্ট নিদিলো মই একেবাৰে গুচি আহিলো ঐ এই ফাটা ফাটি কাম কৰিবলৈ তোৰ সাহস হ'ল কেনেকৈ নিজৰ মানুহটোক বিচাৰি পাবলৈ এইকণ সাহস কৰিবই লাগিব জুনমণি জুনমণি গৈছো ক'ত আছ নবৰচলে নাহ কিয় ফাটা ফাটি ও মইনা উজনি নামনি ঘূৰিলো ও মইনা মনে মিলা এজনীও নাপালো বিয়া বিয়া বুলি খালো হাবা থুৰি ভয় ভটিয়াই যায় পৰি গলো তোমাৰে প্ৰেম ও মইনা 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 লাজে লাজে মোলৈ চোৱা কিয়নো কেৰাহী গৈ ও মইনা 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 মইনা